খাত ধৰি তোমাৰ ল'ৰা লৈ যোৱা এতিয়া 10 লাখ টকা দিয়া আৰু এতিয়া তোমাৰ ল'ৰা লৈ যোৱা আৰু 10 লাখ টকা নিদিলে নহ'ব পালো দে ল'ৰাটোক ভগৱানে মোক কোনে নিছে মোৰ ল'ৰাটোক মই আজি বহুদিন ধৰি বিচাৰি আছো হা মই বিচাৰি যামেই আজি মোৰ ইমান ধুনীয়া ল'ৰাটোক কোনে নিছে সৰুৰ পৰা ডাঙৰ দীঘল কৰিলোঁ কিন্তু লৈ গেল বেলেগে চোৰে নে কোন এটা জহৰ দৰে বস্তু আছে অলপমান দেখিছোঁ মই সেইটো কি বস্তু ভয় লাগে মই তাক ধৰিম আজি খাত ধৰিম মোৰ বাচাক মাৰি পেলাব মোৰ বাচাক মাৰি পেলাব হে প্ৰভু মোৰ ল'ৰাটো তুমি ঘূৰাই দিয়া বহুত ডাঙৰ দীঘল কষ্ট কৰিছোঁ যদি তুমি লৈ যোৱা কি হ'ব তেতিয়া মোৰ ল'ৰাটো ঘূৰাই দিয়া প্লিজ 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 দিয়া তোমাৰ ল'ৰা লৈ যোৱা এতিয়া 10 লাখ টকা দিয়া আৰু এতিয়া তোমাৰ ল'ৰা লৈ যোৱা আৰু 10 লাখ টকা নিদিলে নহ'ব দিয়া মোৰ ল'ৰাটো দিয়া বহুত কষ্ট কৰি ডাঙৰ দীঘল কৰি মোৰ ল'ৰাটো ঘূৰাই দিয়া দিয়া তুমি দিয়া তোমাৰ ভৰিত ধৰিছো মই ল'ৰা ঘূৰাই দিয়া ঠিক আছে প্ৰভু মই ল'ৰা এটাৰ হাতত 10 লাখ টকা দি পঠাম আৰু দি যাব আৰু ল'ৰাটোক মোক আপুনি দিলে হ'ল হ'ব হ'ব পইচা কৈ পইচা দিয়া 10 লাখ টকা আৰু এতিয়াই লৈ যোৱা তোমাৰ ল'ৰা পইচা কৈ দা পইচা দিয়া তুমি লৈ যোৱা মই পইচা পাই গ'ল আপোনাৰ পালো দে ল'ৰাটোক ভগৱানে মোক একদম বহুত ভাল কাম কৰি দিলে মই যাওঁতে ঘৰত